হাই হেল্ল' ৱেলকাম বেক টু মাই চেনেল লোহিত ব্লগ। আৰু শ্যাম বাজাজে আগষ্ট মাহত মুকলি কৰিছে সকলোখিনি বাইক। বাজাজৰ যিমানখিনি বাইক আছে সকলোখিনি একদম ল' ডাউন পে'মেণ্টত মুকলি কৰিছে আৰু এক্সচেঞ্জ অফাৰ চলি আছে। যদি আপোনাৰ পুৰণা বাইক আছে তেন্তে আপুনি এক্সচেঞ্জ কৰি ল'ব পাৰে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, কেনেকুৱা এক্সচেঞ্জ অফাৰ আছে আৰু কিমান ল' ডাউন পে'মেণ্ট আছে সকলোখিনি ক'ম। তেন্তে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু কোনোবা যদি মোৰ চেনেলত নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁগৈ। যিকোনো মডেলৰ বাইক যদি আপোনাৰ ওচৰত আছে আপুনি এক্সচেঞ্জ কৰিব পাৰে আৰু ইয়াত আপুনি একদম উচিত মূল্যটো পাই যাব। আৰু যদি আপুনি ল' ডাউন পে'মেণ্টত যদি বাইক কিনিব বিচাৰে একদম 10,000 পৰা ষ্টাৰ্টিং হৈ যাবগৈ। একদম চিটি 110, চিটি 100, প্লেটিনা 110 সেইকেইটা একদম 10,000 পৰা ষ্টাৰ্টিং ডাউন পে'মেণ্ট হৈ যাব। আৰু পালচাৰ 125 যদি কিনিব বিচাৰে বা NS 125 কিনিব বিচাৰে তেন্তে একদম ল' ডাউন পে'মেণ্ট কৰিব লাগিব। আপুনি 15,000 পৰা ষ্টাৰ্টিং কৰিব লাগিব। যদি আপুনি যদি NS 200খন কিনিব বিচাৰে তেন্তে মিনিমাম 20,000 ওপৰত দিব লাগিব। তো 100% মূল্যৰ হাৰত দি আছে শ্যাম বাজাজে। ডিছক্ৰিপশ্যন বক্সত কণ্টেক্ট নম্বৰ মই দি দিম। আপোনালোকে গৈ গোলাঘাট শ্যাম বাজাজত কণ্টেক্ট কৰিব আৰু যিমান পাৰে এতিয়াই বাইকটো লৈ লওক। এইটো অফাৰ থাকিব 18 তাৰিখলৈ, 18 আগষ্টলৈ থাকিব। আপোনালোকে আগতীয়া কোনোবা যদি ভাবি আছিলে একদম ল' ডাউন পে'মেণ্টত যদি বাজাজ বাইক কিনিম তেন্তে আজিয়ে পৰা ষ্টাৰ্টিং চলি আছে, আপোনালোকে গৈ ল'ব পাৰে। ডিছক্ৰিপশ্যন বক্সত মই কণ্টেক্ট নম্বৰ দি দিম, আপোনালোকে গৈ শ্ব'ৰুমত কণ্টেক্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই। জয় আই অসম। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।